আজি আমি এই ইয়াৰ আগৰ ভিডিঅ'টোত আমি বিন্যাসৰ আগৰ যিখন 6.1 অনুশীলনী আছিলে সেয়া ডিছকাছ কৰিলোঁ আৰু আজি 6.4টো ডিছকাছ কৰিম। বিন্যাসটো অলপ বহলকৈ ডিছকাছ কৰিম। তো এতিয়া চাওক, বিন্যাসৰ সংজ্ঞাটো চাব, অলপ মন কৰিব যে কিছু সংখ্যক বস্তুৰ এটা সংগ্ৰহৰ পৰা আটাইবোৰ বা এক নিৰ্দিষ্ট সংখ্যক বস্তু বাছি লৈ এক বিশেষ ক্ৰমত সজোৱা একোটা সাজোনক বিন্যাস বোলে। কথাটো কি বুজি পাইছে? চব কিছু সংখ্যক বস্তু, ধৰক বস্তুটো n সংখ্যক বস্তু, ইয়াৰ পৰা আমি এই nটাই ল'ব পাৰোঁ নাই, নাইবা আমি ধৰক আমি ইয়াৰ পৰা কিমান লৈছোঁ, r সংখ্যক বস্তু লৈছোঁ, সেই r সংখ্যক বস্তু বাছি লৈ এক বিশেষ ক্ৰমত সজোৱা, মানে সিহঁতৰ ক্ৰম থাকিব। আমি ডাঙৰৰ পৰা সৰুলৈ এনেদৰে যেনেকৈ ক্ৰম থাকে, সিহঁতৰ ক্ৰম থাকিব। সেই ক্ৰমটোক আমি কি বুলি ক'ম? সেই সাজোনটোক, ক্ৰমত সজোৱা সাজোনটোক বিন্যাস বুলি কোৱা হয়। আৰু ইয়াক তাৰপিছত কি দিছে চাওক, nটা ভিন্ন বস্তুৰ মাজৰ পৰা প্ৰতিবাৰত rটাকৈ লৈ পোৱা বিন্যাসৰ সংখ্যাক nprৰে বুজোৱা হয়। npr এইটো যে পালোঁ আমি, nৰ পৰা আমি nটা বস্তু আছে, সেই nটা বস্তুৰ পৰা আমি কেইটা বস্তু লৈছোঁ? rটা বস্তু লৈছোঁ। সেয়েহে ইয়াক কেনেদৰে বুজাম? n পাৰমুটেশ্যন r, মানে nটা ভিন্ন বস্তুৰ পৰা আমি কেইটা লৈছোঁ? rটা বস্তু লৈছোঁ। তো এইখিনি লিখিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো পজ কৰি লিখিব। চব এতিয়া আহিলে আমাৰ 6.4.1 উপবাদ্য। সেইটো উপবাদ্য 1টো। তাৰপিছত ইয়াত দিয়া আছে, কি দিয়া আছে চাব, n সংখ্যক বস্তুৰ মাজৰ পৰা প্ৰতিবাৰত rটাকৈ লৈ বাছি লৈ পোৱা মুঠ বিন্যাসৰ সংখ্যা n ইনটু n-1 ইনটু n-2 এনেদৰে n-r-1 এইটো বুলি কৈছে। এইটো প্ৰমাণ কৰিব লাগে আমি। চ' আমি এইটো প্ৰমাণ কৰিবলৈ চাম। মই কৰি দিছোঁ, আপোনালোকে লিখি যাব যে n সংখ্যক ভিন্ন বস্তু, আমাৰ বস্তুৰ সংখ্যা কিমান দিয়া আছে? ফাৰ্ষ্ট মুঠ বস্তুৰ সংখ্যা দিয়া আছে n, বস্তুৰ সংখ্যা n দিয়া আছে। আৰু প্ৰতিবাৰত rটাকৈ লৈ, ইয়াৰ পৰা আমি কেইটাকৈ ল'ম? rটাকৈ ল'ম প্ৰতিবাৰত, বাছি লৈ পোৱা মুঠ বিন্যাসৰ সংখ্যা। আৰু এটা চাওক, ইয়াত দিছে r is less than equal n। আমি n সংখ্যক বস্তুৰ পৰা আটাইবোৰ ল'ব পাৰোঁ, নাইবা এক নিৰ্দিষ্ট সংখ্যক ল'ব পাৰোঁ। এতিয়া আমি এক নিৰ্দিষ্ট সংখ্যক লৈছোঁ, গতিকে r লৈছোঁ। rটো nৰ সমান হ'ব পাৰে, নাইবা সৰু হ'ব পাৰে, ডাঙৰ হ'ব নোৱাৰে। চ' ইয়াত আমি কি লিখিম? ইয়াত লিখিম r is less than equal n। বুজি পাইছে না? এয়া চাওক, nৰ পৰা এই rটো ল'লোঁ, r সংখ্যক বস্তু ল'লোঁ। এতিয়া ইয়াক আমি, এতিয়া চাওক খালী স্থান আমি কেইটা পালোঁ? rটা খালী স্থান পালোঁ। চাওক খালী স্থান ধৰি লওক 1, 2, 3, এনেদৰে গৈ কেইটা খালী স্থান পালোঁ? rটা, 1, 2, 3 rটা খালী স্থান rটা পালোঁ। ইয়াত আমি n সংখ্যক বস্তুবোৰ বহাব লাগিব। কেনেদৰে বহাম চাব, প্ৰথম যিটো স্থান, প্ৰথম স্থানটোত n কেনেদৰে বহাম? গোটেই n সংখ্যক বস্তুখিনি বহাব পাৰিম, হয়নে? তাৰপিছত চাওক ছেকেণ্ড স্থানটোলৈ আহক। ছেকেণ্ড স্থানটোত কেনেকৈ বহাব পাৰিম আমি? nতকৈ অলপ সৰু হ'ব নাই? এটা সৰু হ'ব নাই? n-1। কাৰণ চাওক, বিন্যাসত আমি ধৰা মতে পুনৰাবৃত্তি ঘটিব নোৱাৰিম, আৰু পুনৰাবৃত্তি নঘটিবলৈ হ'লে nতকৈ এটাটো কম হ'ব লাগিব। তাৰপিছত 3 নম্বৰ স্থানটো চাওক n-2। এনেদৰে আপোনালোকে বহাই যাওক। বহাই গৈ লাষ্ট যিটো স্থান, লাষ্ট স্থানটো পাব n-r-1 ব্ৰেকেট হ'ব। বুজি পালা নহয়? এইটোৱে rটা স্থানত আমি এনেদৰে বহাব পাৰিম। এতিয়া ইয়াক যিহেতু আমি বহালোঁ, সেয়ে n p r
NPR কৰিলে আমি কিমান পাম অৰ্থাৎ n সংখ্যক বস্তুৰ মাজৰ পৰা r সংখ্যক বস্তু লৈছোঁ আৰু সেই r সংখ্যক বস্তু লৈ পোৱা বাছনিৰ সংখ্যা NPR কিমান হ'ব n into n minus 1 into n minus 2 into n minus 3 and n minus r minus 1 বুঝি পালে নহয় এইবোৰ এইখিনি লিখিবলৈ ভিডিঅ'টো পজ কৰি লিখিব এতিয়া আমাৰ আহিলে 6.4.22 ইয়াত চাব NPR কি বুলি প্ৰমাণ কৰিব লাগে আমাৰ এইটো উপবাদ্য এটা ফেক্টৰিয়েল n by ফেক্টৰিয়েল n minus 1 এইটো বুলি প্ৰমাণ কৰিব লাগে সো প্ৰমাণটো চাব সক আমি NPR মানে কি পাইছিলো উপবাদ্য একৰ পৰা NPR মানে কি পাইছিলো NPR কি পাইছিলো আমি n into n minus 1 into n minus 2 এনেৰে গৈ n minus r minus 1 ইয়াত হ'ব এইটো হ'ব ইয়াৰ ক'ৰ পৰা পাইছিলোঁ উপপাদ্য 1 ৰ পৰা হয়নে উপপাদ্যৰ পৰা 1 ৰ পৰা এইটো পাইছিলোঁ সো ইকুৱেল টু কি হ'ব চাব n into n minus 1 n minus 2 n minus r plus 1 হ'ব নাই r plus 1 এতিয়া আমি ইয়াত কি কৰিম চাব ফাৰ্স্ট n minus 1 n minus 2 ৰে n minus r plus 1 ইয়াত এতিয়া আমি 1 ৰ পৰা r লৈকে অৰ্থাৎ 1 ৰ পৰা r মানে n minus r লৈকে পূৰণ কৰিম এটো n minus r plus 1 হ'ল ইয়াকে পিছলৈ যাব নাই যাব এটো এতিয়া আমি পূৰণ কৰি দিম তে হ'ব ইনটু n minus r নৰে 3 2 1 ওপৰত পূৰণ কৰিলো এটা তলতো পূৰণ কৰিব লাগিব n minus r 3 2 1 এটা চাব এটা ফেক্টৰিয়েল n minus r হ'বনে নহব সৰি ফেক্টৰিয়েল n হ'বনে নাই n ৰ পৰা 1 লৈকে আছিল ফেক্টৰিয়েল আমি এইটো পূৰণ কৰিছো এই কাৰণে যে আমি ফেক্টৰিয়েল n কৰিবৰ কাৰণে এইটো পূৰণ কৰিছো বুজি পাইছে না তেতিয়াহে n ৰ পৰা 1 লৈকে হ'ব মানে 1 ৰ পৰা n লৈকে পূৰণ হ'ব এটা চাব ফেক্টৰিয়েল n হ'ল তলত কি আহিব তলত 1 ৰ পৰা n minus r লৈকে আছে সো তলত হ'ব n minus r এইটো হৈছে NPR বুজি পালে নহয় এইটো হৈছে প্ৰমাণ সো ভিডিওটো পজ কৰি ল'ব লিখিবৰ কাৰণে সো এতিয়া আমি কেইটামান তাত দিয়া আছে প্ৰুফ কৰিম চাব এইটা অতি জৰুৰী হয় আপোনালোকৰ কাৰণে যে ফেক্টৰিয়েল 0 = 1 এইটো আমি প্ৰমাণ কৰিব লাগে কেনে প্ৰমাণ কৰিম চাব সো আমি এতিয়া ধৰিম লেট r = n অৰ্থাৎ এই যে NPR আৰু অৰ্থাৎ আমি n ধৰিছো সো কি হ'ব NPN আৰু অৰ্থাৎ n ধৰিছো ইকুৱেল টু NPN = কি হ'ব ফেক্টৰিয়েল n বাই ফেক্টৰিয়েল n minus n বুজি পাইছে না ইকুৱেল টু ফেক্টৰিয়েল n বাই কি হ'ল ফেক্টৰিয়েল 0 এটো থাকক মোৰ তাৰ পিছত আকৌ আমি কি পাব আমি আৰু এটা পাম যে NPN এইটো বেলেগকে ধৰক NPN = কি হ'ব n into n minus 1 n minus 2 এনেদৰে 3 2 1 বা 2 1 এনেদৰে ধৰিব পাৰে কিয় আপোনালোকে আগৰ অকণ চালে বুজি পাব এতিয়া তাৰ পিছত ইকুৱেল টু ফেক্টৰিয়েল n হ'ল ফেক্টৰিয়েল n হ'লে 1 ৰ পৰা n লৈকে পূৰণফল আছে সেয়েহে NPN ৰ ঠাইত
ফেক্টৰিয়েল n ভৰাব পাৰিম ইয়াৰ পৰা আমি কি পাম চাব ইয়াৰ পৰা আমি পাম ফেক্টৰিয়েল n ইকুৱেল টু ফেক্টৰিয়েল n বাই 0 বুজি পাইছে ইয়াৰ তলত 1 টা আছে সো ইয়ে কটা গ'ল এটা কি হ'ব ইয়াৰ পৰা আমি কি পাম যে ফেক্টৰিয়েল 0 ইকুৱেল টু 1 বুজি পালে নহয় কেনে কৰিলো তাৰ পিছতো আৰু এটা সব np 0 ইকুৱেল টু 1 দিয়াছ কেনে কৰি হেতু চাব এও প্ৰুফ কৰিবলৈ আহে আপোনালোকে ভালদৰে np0 ইকুৱেল টু n ফেক্টৰিয়েল n বাই ফেক্টৰিয়েল n মাইনাছ 0 হয়নে সো এটা কি হ'ব চাব ফেক্টৰিয়েল n বাই ফেক্টৰিয়েল n বুজি পালে বুজাব লগা কথা নাই বুলি ভাবিছো ইয়াত চাওক np1 ইকুৱেল টু n দিয়া আছে সো ফেক্টৰিয়েল n বাই ফেক্টৰিয়েল n মাইনাছ 1 হ'ল এতিয়া কি হ'ব ইকুৱেল টু ফেক্টৰিয়েল n মাইনাছ 1 আছে সো আমি কাটিব কেনেকৈ পাৰিম চাব যে ফেক্টৰিয়েল n ৰ পৰা n টো যেতিয়া উলিয়াই নিম তাত কি থাকিব n ইনটু ফেক্টৰিয়েল n মাইনাছ 1 বাই কি হ'ব ফেক্টৰিয়েল n মাইনাছ 1 ফেক্টৰিয়েল n মাইনাছ 1 ফেক্টৰিয়েল n মাইনাছ 1 ফেক্টৰিয়েল n মাইনাছ 1 ইকুৱেল কি হ'ব কটা গ'ল এটো বুজি পালে n হ'ল সো n p1 ইকুৱেল কি পালো আমি n সো এতিয়া চাব ভাগ কৰি দিছো হলটো বুজি পাব সো np n মাইনাছ 1 দিয়া আছে ইকুৱেল টু n ফেক্টৰিয়েল n দিয়া আছে সো এতিয়া চাব কি হ'ব np n minus 1 equal to factorial n by আমি প্ৰুফে কৰিছো এটো সৰি আমি এটো লেফট হ্যান্ড সাইডটো লৈছো ইয়াটো আমি লেফট হ্যান্ড সাইডটো লৈছো লৈছো এটো বা নহয় ইকুৱেল টু এটো কি হ'ব n minus 1 বুজি পালে n minus 1 equal to কি হ'ব বাৰু factorial n minus 1 n minus n plus 1 হ'ব নে সো এটো কি হ'ব n minus n plus 1 sorry এইটো ব্র্যাকেট তো নবল plus 1 সো নেগেটিভ n পজিটিভ n ক্যান্সেল হ'ল তো এতিয়া হ'ব factorial n এইটো আছে কৰিবলগীয়া আমি উলিয়াবলগীয়াটো সো np n minus 1 ইকুৱেল কি হ'ল factorial n বুজি পালে নহয় সো আজি এইটা আছিল এইটা মানে ইয়াৰ পাছত উদাহৰণ আছে উদাহৰণ সহ আমি তাৰ পিছৰখিনি কৰিবলৈ চেষ্টা কৰিম সো তেনে আজিলৈ ইমানেই